বিজেপিত আমি জইন কৰিছোঁ। আজি বিজেপি আদৰ্শ নীতিৰ প্ৰতি আমি আকৰ্ষিত হৈছোঁ। যিহেতু মই 33 বছৰ মই 91ৰ পৰা আজি জইন কৰাৰ আগলৈকে মই কংগ্ৰেছী হৈ আছিলোঁ। 33 বছৰ মই কংগ্ৰেছৰ হকে কাম কৰিছিলোঁ। মই যুৱ কংগ্ৰেছত আছিলোঁ। মই শিৱসাগৰ জিলা কংগ্ৰেছৰ মই সাধাৰণ সম্পাদক আছিলোঁ। তাৰপিছত মই চৰাইদেউ জিলা কংগ্ৰেছৰ মই সাধাৰণ সম্পাদক। তাৰপিছত মই আছিলোঁ চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি। কিন্তু আজি কংগ্ৰেছৰ পৰা দল ত্যাগ কৰিব লগা হ'ল এটা কাৰণেই যে কংগ্ৰেছত নেতৃত্বৰ অভাৱ। নেতৃত্ব দিব পৰা ব্যক্তি নাই। কংগ্ৰেছে মানে আপোনাক কি ক'ম, ইজনে সিজনৰ লগত মিল নাই, কোনো হেৰি নাই। কংগ্ৰেছ দলটো কিদৰে আগবঢ়াই নিব লাগিব তাৰ কোনো কিন্তু নীতি আদৰ্শ নাই। সেইকাৰণে আজি আমি বাধ্য হৈছোঁ কংগ্ৰেছ আজি ত্যাগ কৰিবলৈ। মনটো বেয়া লাগিছে। 33 বছৰ কংগ্ৰেছৰ হৈ কাম কৰিছোঁ, সংগঠন কৰিছোঁ, বেয়া লাগিছে আজি। তথাপিও উপায় নাই। কংগ্ৰেছৰ ভিতৰ চৰা আচলতে চলিছে কি নাই, ভিতৰ চৰা কি চলিছেতো গম পাইছে কি হৈ আছে। সেইকাৰণেতো আজি আমি ওলাই আহিছোঁ। ভূপেন বৰাৰ বিৰুদ্ধে কিবা নাই নাই, কাৰো বিৰুদ্ধে মই ক'ব নাযাওঁ। যিহেতু মই কংগ্ৰেছৰ পৰা মই পাইছোঁ, গতিকে মই বিৰুদ্ধে নকওঁ। কিন্তু এটা কথা ঠিক যে নেতৃত্বৰ অভাৱ। আৰু আজি মই কংগ্ৰেছ জইন কৰিছোঁ। চাওক, মই আজি সোণাৰী সমষ্টিত মই আজি আপোনাৰ ৰাইজৰ উন্নয়নৰ কাৰণে মই কাম কৰিছোঁ। আপোনালোকে জানে যে প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক স্বল্পগতিক ডাঙৰ সেই সমষ্টিত 25 বছৰ তাত তেওঁ মানে বিধায়ক হৈ আছিলে। তেওঁৰ লগত থাকি আমি উন্নয়নৰ কাম কৰিছোঁ। সেইকাৰণে মই লিগেচি ৰাখি আছিলোঁ কংগ্ৰেছত। কিন্তু এটাই ৰাখিব পৰা নাছিলোঁ, মই উন্নয়নটো। যিহেতু আমি সমাজৰ কাম কৰোঁ, সমাজৰ কাম কৰিবলৈ হ'লে আমি আগবাঢ়িব লাগিব। আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি উন্নয়নৰ ধাৰা, যি উন্নতি, সেই প্ৰতি আকৰ্ষিত হৈ পেলাই আমি যাতে আমাৰ সমষ্টিৰ যিখিনি কাম আছে সেইখিনি কাম আমি আগবাঢ়ি ল'ব পাৰোঁ, তাৰ কাৰণে আজি আমি এই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আমি যোগদান কৰিম। আপোনাৰ নিৰ্বাচনলৈকে এটা দিন বাকী আছে মাত্ৰ। সেই সময়ছোৱাত চৰাইদেউ কেনেকুৱা হ'ব? আপোনালোকে যিহেতু যোগদান কৰিছে, নিশ্চয় ভাল হ'ব। চৰাইদেউ ভাল হ'ব। আমি এতিয়া মই যিহেতু আজিৰ পৰা মই ভাৰতীয় মানে আপোনাৰ এইটো বিজেপি দলৰ আজিৰ পৰা মই যিহেতু সদস্য হৈছোঁ, মই নিষ্ঠাৰে লাগিম দলটোক যাতে মই আগবঢ়াই লৈ যাব পাৰোঁ। তাৰ কাৰণে মই নিষ্ঠাৰে মই কাম কৰিম। আপুনি সময়ছোৱাৰ কংগ্ৰেছ আৰু এতিয়াৰ সময়ছোৱাৰ নাই, সেইটো ঠিক। তেতিয়া কংগ্ৰেছ আৰু এতিয়া কংগ্ৰেছ কিন্তু বহুত ডিফাৰেণ্ট। তেতিয়া আপুনি মন কৰিব কংগ্ৰেছৰ অৱস্থাটো 2001 চনততো কংগ্ৰেছ নাছিলে, একো নাছিলে। সেই সময়ততো মোৰ পিতৃয়েতো কংগ্ৰেছ আনিলে, কংগ্ৰেছ ধৰি ৰাখিলে। কিমান কষ্ট কৰি কংগ্ৰেছ ধৰিলে। সেই কংগ্ৰেছ ধৰি ৰাখিলে। তাৰপিছত গৈ পেলাই সেই তেতিয়া একগোট হৈ কাম কৰিছিলে। কোন আছিলে তেতিয়া? অৰ্ধেন্দু ডাঙৰীয়া, চিলভিয়াছ কন্দমান ডাঙৰীয়া, পৱন সিং ভাটোৱা ডাঙৰীয়া, সকলোৱে মিলি পেলাই একগোট হৈ পেলাই কংগ্ৰেছৰ হকে কাম কৰিছিলে। কংগ্ৰেছ কেনেকৈ ভাল কৰিব পাৰি। এতিয়াতো কিন্তু সেইটো নাই। কংগ্ৰেছত এতিয়া চব নেতৃত্ব খোৱা কামোৰাই। এতিয়া ইজনে সিজনক লেং মাৰি কেনেকৈ নিজে নিজৰ মানে ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিব পাৰে, সেইটো এতিয়া কংগ্ৰেছ এতিয়া বিজি হৈ আছে। সংগঠন কেনেকৈ কৰিব পাৰে।